নাই নাই লোকসভা নিৰ্বাচন 2024 হ'ব আমাৰ কোকৰাঝাৰ একটা হ'ব লোকসভা আৰু ওদালগুৰি এটা লোকসভা হ'ব ইয়াতে আমি কোনো দলৰ লগত মানে বুজাবুজি নকৰিব সেইটো আমাৰ পাৰ্টি ডিচিশ্যন হৈ গ'ল আমি খেলিমে ওদালগুৰি লোকসভা আৰু কোকৰাঝাৰ লোকসভা কোনো দলৰ লগত আমি এলায়েন্স নকৰাকৈ আমি খেলিম সেইটো আমাৰ ডিচিশ্যন আৰু আমাৰ ৰেলীটো হৈ আছে যেটো আমাৰ একতাৰ বাবে যেটো আমি পিছ ৰেলী কৰি আছোঁ একতা বা আমাৰ উন্নয়ন আমাৰ কথাটো হ'ল BTC অঞ্চলত শান্তি লাগে BTC অঞ্চলত একতা লাগে BTC অঞ্চলত উন্নতি লাগে এইবিলাক মেইন মটো আমাৰ আৰু আমি এইবাৰ BTCটো বাচাবই লাগিব BTC যেনেকুৱা হৈছে ধ্বংস হ'বলৈ গৈ আছে সেইটো আমি বাচাবই লাগিব আমাৰ দায়িত্ব আমাৰ BTC বাকী ৰাইজে সকলোৱে ওলাই আহিছে আজি আপোনালোকে ইয়াত দেখিছে সব জাতি জনগোষ্ঠী ইয়াত আমাৰ BPF দলৰ যিটো ৰেলী ইয়াত ওলাই আহিছে আপোনালোকৰ ৰেলী কোনোবাই বন্ধ কৰিবলৈ গৈছিল নাই সেইবিলাক আমি শুনিছোঁ UPPL আজি বহুত জাগাত মানে আমাৰ মিটিঙত ওলাব নালাগে বুলি এনেকুৱা বাধা দিয়াটো আমি শুনিবলৈ পাইছোঁ কিন্তু UPPL যিমানেই নকওঁ কিয় ৰাইজে দেখি আছে UPPL হিচাপে একো কৰিব পৰা নাই সেইকাৰণে ৰাইজে নিজে নিজে ওলাই আহিছে আৰু ওলাই থাকিব UPPL কিন্তু মানে হোৱাটছআপে আপোনালোকৰ মেইল মিটিংবিলাক বোলে ধ্বংস কৰিব বিচাৰিছে নাই এইটো ইহঁতে ধ্বংস কৰিব বিচাৰিলেও নোৱাৰিব আমাক লাগে আমি ৰেলী কৰিছোঁ আমি শান্তিৰ কাৰণে একতাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী আছে BTC অঞ্চলত আমি একেলগে থাকিম একেলগে কাম কৰিম BTCৰ উন্নয়নৰ কাৰণে বাছ নাই সেইটো পিছত হ'ব এইবিলাক মই একো কমেণ্ট নিদিম দেই থেংক ইউ